জোতাই পিন্ধিব লাগিব দেই। হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ চবৰে ভালে এণ্ড স্বাগতম জনাইছোঁ মোৰ নেক্সট এটা ভিডিঅ'লৈ। মই মিলি চেনেললৈ চাই আছে মিলি ইউটিউব চেনেল। ফাইনেলি আজি চুলি কাটিব যাম। চেলুনটো বন্ধ, তাৰ কাৰণে আজি বিচামুকলৈ যাওঁ আৰু চুলি কাটি আহিমগৈ। একেটা চাৰ্টে পিন্ধিবলগীয়া হৈছে। মানে ভাবিছিলোঁ 6 দিনৰ কাৰণে, ফাৰ্ষ্ট লকডাউনটো 6 দিনৰ কাৰণে আছিলে, তাৰ কাৰণে ভাবিলোঁ জল্দি গৈ আহিম ৰুমলৈ, তাৰ কাৰণে কাপোৰ কানি নাই অনা। কিন্তু লাষ্টত গম পাইছোঁ বহুত দিন লকডাউন চলি আছে, কাপোৰ কানি নাই, সেইটোৱে পিন্ধি গৈছোঁ আৰু। ফাইনেলি আজি স্কুটি চলাবা ন? আজি অকণমান ফ্ৰী লাগিছে, অকণমান ফুৰিব গৈ আছোঁ আমি। মানে চুলি কাটিম, তাৰপিছত দিচাংপুৰ ৰেষ্টুৰেণ্ট এখন আছে, ৰেষ্টুৰেণ্টখন দেখাম আপোনালোকক। আৰু কি কি হয় চাই থাকিব। বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। চুলি কাটিবলৈ আহিছিলোঁ, কিন্তু অকণমান মানুহজন অকণমান বাহিৰত আছে, আধা ঘণ্টাৰ পিছত আহিব। চ' আমিনো কি কৰিম এতিয়া, আপোনালোকক দেখাম দিচাংপুৰ এখন ৰেষ্টুৰেণ্ট, দঞ্জি পলৰ ৰেষ্টুৰেণ্ট। চ' বলক তালৈকে চাই আহোঁ। স্কুটি পিন্ধি দে যাবি মানে। ৰাস্তা বেয়া, বৰষুণ দিছিলে ন কালি ৰাতি, ৰাস্তা বেয়া হৈ আছে। আৰু খোজকাঢ়ি যাব লাগিব অকণমান দূৰত। আহিব কেনেকুৱা এটা পৰিস্থিতি আহি গৈছে, চুলি কাটিবলৈ চেলুন যাব নালাগে, ঘৰ যাব লাগে, কিন্তু চুলি কাটিয়ে যাম আজি। জংঘলি লাগিছে নিজকে, চুলি বান্ধি দিছোঁ আৰু। চ' গাইজ ফাইনেলি পালোহি দঞ্জি পলৰ ৰেষ্টুৰেণ্ট। আৰু এই ৰেষ্টুৰেণ্টখন স্পেচিয়েলি জানুৱাৰী মাহত খোলা হয়। জানুৱাৰী মাহত মানে বেছি মানুহ হয়, পিকনিক খাব আহে দিচাংপুৰত মানুহ। আৰু তাৰ কাৰণে ৰেষ্টুৰেণ্ট খোলা হয়, যাতে যে ইয়াত মানুহে চাইমদ, গাহৰি মাংস আদি খাব পাৰি। ৰেষ্টুৰেণ্ট মানে স্পেচিয়েলি এইবোৰে পোৱা যায়। আৰু আহি চাব কেনেকুৱা লাগে, আপোনালোকক ক'ব, কমেণ্ট কৰি জনাব যদি আহিছে দিচাংপুৰলৈ। আৰু চবলক ৰেষ্টুৰেণ্টখন ভালনে চাওঁ। কি ক'ম আৰু, লকডাউন ঘৰতে সোমাই আছিলোঁ। আজি অকণমান ফুৰিব আহিলোঁ মানে চুলি কাটিম আৰু ৰেষ্টুৰেণ্টখন দেখাম বুলি আহিছিলোঁ। চ' আহি গ'লোঁ ৰেষ্টুৰেণ্টলৈ ফাৰ্ষ্ট, আৰু তাৰপিছত আমি চুলি কাটিব যাম। মানুহজন নাই মানে। আৰু ইয়াতে ধুনীয়াকৈ জীয়াবৰ কাৰণে জেগা বনাই দিছে। এইটোৱে নহয়, আৰু এইপিনে আছে, তিনিটা চাইডত জেগাটো আছে মানে ইয়াত। আপোনালোকে যদি গাহৰি মাংস মানে জানুৱাৰী মাহত যেতিয়া গাহৰি মাংস পুৰি খাব বিচাৰে, তেতিয়াহ'লে পুৰি খাবৰ কাৰণে জেগা বনাই দিছে, বহিবলৈ জেগা দিছে ইয়াত। চ' চাওক কেনেকুৱা লাগে। টঙিগড়, ইয়াৰ ওপৰৰ পৰা মই আপোনাক দিচাংমুখ দঞ্জি পলৰ ৰেষ্টুৰেণ্টখন দেখাইছোঁ আপোনালোকক।
চ' গাইছ আই লাভ দিচাং বুলি ধুনীয়াকৈ ইয়াত বনোৱা আছে আই লাভ দিচাং থাম্বনেল এনেকৈ দিব লাগিব থাম্বনেলৰ কাৰণে চ' আজিলৈ ইমানে ৰেষ্টুৰেণ্টখন খালোঁ চ' গাইছ এতিয়া চুলি কাটিব যাওঁগৈ ৰেষ্টুৰেণ্টখন এইটো চ' বাই বাই চ' ব'লক চেলুনলৈ যাওঁ চৰি ঘৰলৈ যাওঁ নাপিতৰ ঘৰলৈ যাওঁ চুলি কাটি মই আজি অকণমান ষ্টাইলত কাটিব লাগিব লকডাউন স্পেচিয়েল বুলি মই পাবজি চাওঁহে ইমান খেলিব নাজানো ব'লা ব'লা দেৰি হ'ব নহ'লে দে চ' ব'লক দোকান বন্ধ নহয় বুজিছা নাই দোকান বন্ধ হোৱা নাই আলহী আহিলা নাই আহিলা জংঘলৰ পৰা মংগল হৈ যাম ফাইনেলি কাটিলোঁ দাদা থেংক ইউ দেই লকডাউনৰ মাজতে কাটি দিছে চুলি আহিছোঁ যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব কমেণ্ট কৰিব যদি চেনেলটো ছাবস্ক্ৰাইব নাই কৰা ছাবস্ক্ৰাইব কৰিব থেংকছ ফৰ ৱাচিং